আসসালামু আলাইকুম নমস্কাৰ প্ৰথমতে মোৰ চেনেললৈ আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ আমাৰ যেটো 3000 স্কয়াৰ ফুটৰ ছাদ আছিল হেইটোত আপোনাৰ ফাৰ্স্ট ফ্লোৰটো পটিন মাৰি আছে আমাৰ বাহিৰত আপোনাৰ ফিনিশিং কাম চলি আছে মানে এটা ফাৰ্স্ট ফ্লোৰটো আমাৰ ফিনিশিং কমপ্লিট হৈছে এতিয়া ফাৰ্স্ট ফ্লোৰটো আপোনাৰ পটিনৰ কাম চলি আছে আপোনালোকে চাওক মইতো এটো ভিডিও আগতো বনাইছিলো মই যিখনত থিয় হৈ আছো হেইটো আপোনাৰ হল ৰুমটো চাওক কিমান ডাঙৰ এই গোটেইখিনি আপোনাৰ হল ৰুমৰ পৰা আপোনাৰ আহিলে এটো হল আপোনাৰ কিচেন ৰুমটো আপোনাৰ বহুত ডাঙৰ এটো কিচেন ৰুম এটো যেটো ডোৰটো দেখিছে উইন্ডোৰ এটো খিৰকিটো আপোনাৰ ইয়াত আপোনাৰ সেটআপ হ'ব এইবিলাক আপোনাৰ সব মডুলাৰ কিচেন হ'ব ইয়াত আপোনাৰ সেটআপ থাকিব ধৰিলক কিচেনৰ পৰা ধৰিলক আপোনাৰ খোৱা বস্তু আপোনাৰ ইয়াত আপোনাৰ ইয়াৰ পৰা দি দিব ড্ৰয়িং ৰুমত হেতু কাৰণে এই খিৰকিটো ৰাখা হৈছে এই খিৰকিটোৰ হাইট আছে আপোনাৰ 30 ইঞ্চি হাইট আছে আৰু 3 ফুট বহল আছে আৰু এইটো আৰু এটা খিৰকি আছে ইয়াত আৰু এটা খিৰকি আছে ইয়াত আপোনাৰ সেটআপ থাকিব এটো ধৰিলক ইয়াত আপোনাৰ চৌকা থাকিব এটো ইয়াত মানে যেটো আপোনাৰ গ্যাসৰ চৌকা থাকে এইটো চৌকা মানে এইটো খিৰকিৰ সাইডত থাকিব আৰু হেতু তাত এটা সেটআপ থাকিব মানে ইয়াত আপোনাৰ খোৱা বস্তু থৈ দিব থাল সাল এবিলাক থৈ দিব আকৌ এই খিৰকিখনে দি উলাই দিব এতিয়া আমি কিচেনৰ পৰা উলাইছো আকৌ যদি আমি কৰিডৰৰ ফালে আহো এইটো ওয়াল আকৌ পটিন কৰা বাকি আছে আমি যদি আহো তেতিয়া হলে আকৌ এইটো ৰুম এই ৰুমটো আছে আপোনাৰ 14 ফুট বাই 16 ফুট ইয়াত আপোনাৰ চাক ফল সিলিংৰ কাম চলিছে ফল সিলিং পটিন মাৰা হৈ গল আকৌ আমি যদি দরজা দি উলাও তেতিয়া আকৌ যদি আমি পিছলৈ যাও তেতিয়া হলে আপোনাৰ এইটো সাইডত আছে আৰু এটা এই বেডৰুম আকৌ এইটোৰ সিধা সিধি এইটো সাইডত আৰু এটা বেডৰুম আছে এইটো সাইডত এটা বেডৰুম এইটো সাইডত এটা বেডৰুম আকৌ এই দুটা বেডৰুমৰ কাৰণে আপোনাৰ ইয়াত আপোনাৰ টয়লেট আছে ইয়াত আপোনাৰ এইটো টয়লেট এতিয়া আপোনালোকৰ বেডৰুম হল এটা দুটা তিনটা আকৌ যদি আমি সিধাকে পিছলৈ আহো তেতিয়া হলে আপোনালোকে চাওক এইটো সাইডত আৰু এটা বেডৰুম আছে এইটো বেডৰুমত আহিলে এইটো বেডৰুমৰ পৰা এই ডোৰটো যে আপোনালোকে চাই আছে ডোৰটো এইটো আপোনাৰ লেট্ৰিন বাথৰুম আছে এইটো আপোনাৰ লেট্ৰিন বাথৰুম এইটো আৰু এটা লেট্ৰিন বাথৰুম আকৌ যদি ইয়াত বাহিৰত আহে তেতিয়া হলে এই জায়গাখিনি আপোনাৰ বেলকনিৰ নিচিনা এইটো বিল্ডিংৰ হে আকৌ আপোনালোকে যদি লেফট সাইডত যায় কৰিডৰৰ আকৌ লেফট সাইডত এইটো আৰু এটা বেডৰুম আছে এইটো আৰু এটা বেডৰুম
আকৌ এই বেডৰুমৰ পৰা আকৌ এইটো আৰু এটা লেট্ৰিন বাথৰুম, এইটো আৰু এটা লেট্ৰিন বাথৰুম। ভিডিঅ'ত ইমান কথা পাতিলে ভিডিঅ'টো বহুত লম্বা হৈ যায় আৰু লম্বা ভিডিঅ' মানুহে চাবলৈ আমনি পায়। আপোনালোকে যদি কিবা সুধিবলগীয়া থাকে তেতিয়া মোক কণ্টেক্ট কৰিব পাৰে বা আমাক কমেণ্টতো জনাব পাৰে বা হোৱাটছআপ কৰিব পাৰে। আজিৰ ভিডিঅ'টো মই ইমানতে শেষ কৰি দিলোঁ। জয় আই অসম।